নমস্কাৰ, মই আছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনত প্ৰাংগণত। আজি আমাৰ নিকেতনৰ আজিৰ পৰা এটা নতুন পৰম্পৰা আৰম্ভ কৰা হৈছে। সেয়া হৈছে ককা আইতাৰ দিৱস। ককা আইতাসকলক আজি আমি তেওঁলোকৰ নাতিসকলৰ দ্বাৰাই এটা সেৱা কাৰ্য এটা কৰিব বিচাৰিছোঁ। এই নিয়মটো এই পৰম্পৰাটো আজিৰ পৰাই আমাৰ নিকেতনত আৰম্ভ কৰিছোঁ আৰু এই বছৰৰ পৰাই সকলো শংকৰদেৱ শিশু বিদ্যা নিকেতনত আৰম্ভ কৰিছে। আমাৰ নিকেতনত আজি পৰম্পৰাটো আৰম্ভ কৰিছোঁ। আহকচোন আমি চাওঁ এই কাৰ্যক্ৰম আমি কেনেদৰে আগুৱাই নিওঁ, আপোনালোকেও চাওক। এয়া আমাৰ নিকেতনত আজি ককা আইতাৰ দিৱস পালন কৰিছোঁ আমি। এই ককা আইতাসকলক এনেকৈ ছাত্ৰ ছাত্ৰীয়ে ভৰি হাত ধুৱাই ভৰি মুচি দি ভিতৰলৈ আদৰি আনিছে। আইতাৰ দিন তুমি ধুৱাবা। আমাৰ নাতি নাতনিসকলে নিকেতনখনলৈ আহি কি কি কৰে বা কি কি শিকিছে সেইখিনিৰ এটা চমু আভাস ল'ব পাৰিব।
কাম কৰি আছোঁ বিদ্যা ভাৰতী অনুষ্ঠান হয় আৰু এইটো বহুত বৃহৎ অনুষ্ঠান সৰ্বভাৰতীয় অনুষ্ঠান আমাৰ অসমত শংকৰদেৱ বিদ্যালয়বিলাক আছে আৰু বাহিৰত মানে নামটো শংকৰদেৱ শিশু নিকেতন নহয় সৰস্বতী বিদ্যা মন্দিৰ বুলি আছে গোটেই ভাৰতবৰ্ষতে আছে গতিকে তেওঁলোকে কিছুমান কাৰ্যক্ৰম থিৰাং কৰে আৰু প্ৰতিটো কাৰ্যক্ৰমৰ অন্তৰালত এটা অৰ্থ নিহিত হৈ থাকে মাজতে আমাৰ ইয়াত এটা কাৰ্যক্ৰম হৈছিলে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃক মাতি অনা হৈছিলে তেওঁলোকক মানে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ পিতৃ মাতৃক আমাৰ সন্মুখতে ধৰি ধুৱাইছিলে সেৱা কৰিছিলে আৰু আজি আপোনালোকক ইয়াত নিমন্ত্ৰণ কৰি অনা হৈছে ককা আইতাৰ সন্মিলন আপোনালোকক মানে লগ কৰাবৰ কাৰণে আচলতে অনুষ্ঠানটোৰ উদ্দেশ্য হ'ল কি আমাৰ অনুষ্ঠানৰ উদ্দেশ্যই বহুত মহৎ হয় আমাৰ এই নিকেতনবোৰ পতাৰে আৰু মইতো কৈছোঁৱেই ইয়াৰ অন্তৰালত এটা বহুত ডাঙৰ কথা আছে আজিকালি পৃথিৱীখনৰ বা মানে গোটেই সমাজ ব্যৱস্থাটোৰ দেখিয়ে আছে যেতিয়া ভাল ৰিজাল্ট বুলি ক'লে তেতিয়া মনটো ভাল লাগিল সকলো খবৰ পাই থাকোঁ আৰু আপোনালোকে ইয়াত যিখিনি শিক্ষা বিদ্যা দিছে আৰু ভালকৈ কেনেকৈ অহা বছৰলৈ আজিৰপৰা এজন এক হ'ল দুজন এক হওক বুলি মই আপোনালোকক আশীৰ্বাদ কৰিছোঁ আপোনালোকৰ কষ্টৰ মূলতহে সেই দুজন বা তিনিজন মানুহ ল'ৰা ছাত্ৰ বনাব পাৰিব গতিকে মই ইয়াকে কৈছোঁ আৰু খবৰ মই কিন্তু সদায় লৈ থাকোঁ ইয়াত ফোন কৰিলোঁ খবৰ পাওঁ গতিকে মই ইয়াকে কৈ সামৰিলোঁ ককা আইতা দিৱসৰ এই অনুষ্ঠানৰ সভাপতি মহোদয় আৰু এইফালে শিক্ষাৰ্থীসকল আৰু আমাৰ আইসকল বন্ধুসকল ব্যস্ত আজি এই অনুষ্ঠানৰ পতাৰ কাৰণে আমি বৰ সুখী হৈছোঁ আমি আমাৰ নিজৰ ফালৰ পৰা বহুত আনন্দ লাগিছে আৰু স্কুলখনৰ এটা সুনাম কঢ়িয়াই আনিছে এই শংকৰদেৱ শিশু নিকেতনৰ এই ঢেকিয়াজুলি অঞ্চলটো আৰু লগতে আমাৰ ভৱিষ্যত যেনে স্কুলখনৰ উন্নতিৰ পথত আগুৱাই যায় আৰু লগতে নাচ গান আৰু আৰ্টৰ ব্যৱস্থা কৰা হৈছে ইয়াত ছোৱালীবিলাকে ল'ৰা ছোৱালীবিলাকে আৰ্টো শিকে আৰু লগতে ঢোল বাজনা আৰু গান গাই খুব আনন্দ পাতে ইয়াত স্কুল পঢ়ি আছে শংকৰদেৱ স্কুলত এইখিনিয়ে আমাৰ এই অনুষ্ঠানখিনি যেন আমি বৰ সুখী হৈছোঁ শুনি আৰু লগতে যাতে শিক্ষাৰ্থীসকলে যেন ল'ৰা ছোৱালীক যাতে ভালকৈ আগুৱাই লৈ যায় আৰু মৰম চেনেহৰ মাজেৰে যেন শিক্ষা দিয়ে আৰু আইতা ককাসকলক যি শিক্ষাৰ্থীয়ে অনুষ্ঠানটিত মানে কৈ গ'ল ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ আইতা ককাকক ভাল পাবলৈ সেই ভাল পোৱাখিনি যাতে এই অনুষ্ঠানত মানে আমাৰ বৰ ভাল লাগিছে এই ভাষণখিনি শুনি আৰু লগতে যেন এই অনুষ্ঠানৰ জৰিয়তে যেন আমি এই শুনিবলৈ পালোঁ আৰু এইখিনিকে কৈ মই এই মোৰ বক্তব্য মই সামৰণি মাৰিলোঁ
চোতালতে জোনাক আমি চাম চোতালতে আমি ঢাৰি পাতি বহি দিছোঁ যাতে আপোনালোকে আৰু আগলৈকৈ ইয়াত কৰি থাকে